তো নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। আৰু আজি থাম্বনেইল টাইটেল দেখি নিশ্চয় গম পাইছে কি দেখুৱাব গৈ আছোঁ। আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাই থাকক। আৰু প্লে দেখিছে কি আহিছে কি নাই অহা, কি আহিছে পলাক কৈ দিয়া এবাৰ। ইয়াতে মানে আমাৰ নুমলীগড়ৰ NIL-ৰ যোনটো নতুনকৈ বনি আছে 3 মিলিয়নৰ পৰা 9 মিলিয়ন কৰিছে। তো NIL-ৰ বস্তুখিনি ইয়াতে আহিছে, যোনখিনি ভেচেলখিনি আছে ধৰক CDU হাইড্ৰ'ৱেগাৰ গোটেইখিনি ভেচেলখিনি জাহাজৰ জৰিয়তে ইয়াতে আহিছে নুমলীগড়তে। তো গাইজ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাওক। ফাৰ্ষ্ট টাইম জাহাজত উঠিম আৰু আপোনালোকক দেখুৱাই যাম। আৰু এইটো চাগে ফাৰ্ষ্ট ব্লগ ময়ে বনাইছোঁ চাগে এনেকুৱা ওপৰত ভিডিঅ' আজি এতিয়ালৈকে চাগে কোনো বনোৱাই নাই। কাৰণ কেতিয়া আহি পালে আজি 2 মাহ আগৰ পৰা ইয়াতে আছে মানে। তো তেনেকৈ ব্লগ দিছে যদি গম নাপাওঁ। তো মই আজি দেখুৱাম আপোনালোকক, চাই যাওক ভিডিঅ'টো। আৰু জাহাজ কেইখন যে কেইখন নাই আপোনালোকক দেখুৱাম। আৰু চবকৈ ৰিফাইনিং গাড়ী হয়, চাবলৈ আহিলোঁ আৰু এইবুলি। এই যে কিমান ডাঙৰ ডাঙৰ ভেচেল, আৰু এইটো ভেচেল কয় ন, তো ডাঙৰ ডাঙৰ ভেচেল। যিহেতু নুমলীগড় যিহেতু ডাঙৰ কৰি আছে, কিমান মিলিয়ন কৰি আছে এতিয়া 9 মিলিয়নে কনভাৰ্ট কৰি আছে। তো আপোনালোকক দেখুৱাই যাওঁ, আপোনালোক ভিডিঅ'টো চাই যাওক ফাৰ্ষ্টৰ পৰা এণ্ডলৈ। আৰু আজি ব্লগটো অলপ বেলেগ টাইপৰ হ'ব, আৰু আগৰ নিচিনা নহয়, অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোক ভিডিঅ'টো চাওক ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে। আৰু দেখিছে কিমান ডাঙৰ ডাঙৰ ভেচেল আছে সন্মুখত, সেইবোৰ ভেচেল বুলি কয় যিহেতু। আৰু যিসকলে নাজানে কৈ দিছোঁ, এই ভেচেল কয় এয়া। ঢেৰ আছে কিবা কিবি, আপোনালোক দেখুৱাই আছে, আপোনালোকে চাই যাওক ভিডিঅ'টো। আৰু অকণো স্কিপ নকৰোঁ, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আৰু লাষ্টলৈকে চাওক, তেতিয়াই গম পাব আচল ভিডিঅ'টো অৰ্থ। আৰু এইফালে মানুহ পূৰা আহিছে চাবলৈ, যিহেতু মানুহ তেনেকৈ কোনো দেখা নাই ন আজিলৈকে। যিহেতু বস্তুবোৰ ইয়াত নতুনকৈ আহিছে, আৰু এইটো ধৰক আগতে 96ত আহিছিলে, এতিয়া বহুত বছৰৰ পাছত আকৌ নতুনকৈ ইয়ালৈ আহিছে। সেইকাৰণে মানুহখিনি অকণ আৱিৰ্ভাৱ হৈছে আৰু। তো বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আৰু যিহেতু বস্তুবোৰ বহুত বেলেগ ধৰণৰ, মানে আমাৰ ইয়াৰ বস্তু নহয়। যিহেতু জাপানৰ পৰা আহিছে ন বস্তু, জাপান চাইনা ইমান বৰ এটা নাজানো, ইমান বৰতে মে বি চাগে জাপানৰ পৰা আহিব পাৰে। কাৰণ আমাৰ ইণ্ডিয়াত ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিও নাই ইমান ডাঙৰ। আমাৰ ইংলিছ মেকাৰ ডুপ্লিকেট কোৱা এইফালে ইংলিছ মেকাৰ। চ' আপোনালোকে চাই যাওক ভিডিঅ'টো। আৰু এইফালে আমাৰ ইংলিছ মেকাৰ ছেকেণ্ড কপি হলি গাইছ। তো ভিডিঅ'টো আজি পূৰা ধামাকা হ'ব গৈ আছে। আৰু ফ্ৰণ্টত এয়া দেখিছে বহুত ডাঙৰ জাহাজ ঢেৰ আছে, মানে আহি আছে। আৰু এইখন আজি পাইছে এই জাহাজ, আৰু এইবোৰ হ'ল এমাহমান অহা। এইখন 1300 টন যিহেতু। চ' গাইজ কি আল্টিমেট এক্সপিৰিয়েঞ্চ, মানে সন্মুখৰ পৰা এনেকৈ চাইছোঁ। আৰু ভেচেলবোৰ যিহেতু ইমান ডাঙৰ, ওচৰৰ পৰা চাইছোঁ। আৰু আপোনালোককো দেখুৱাইছোঁ, ভিডিঅ'টো চাই যাওক। দেখিছে, আৰু এইখন যিহেতু আছোঁ ধনশিৰি নদী, যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহি ধনশিৰিত আহি এইফালেদি ৰিফাইনেৰীলৈ যিহেতু যাব। আৰু এইফালে তো গাইজ পানী পূৰা সোঁত। আৰু চ' এখন নৰকাসুৰ, যিহেতু PT নৰকাসুৰ। আৰু নৰকাসুৰৰ নামত যিহেতু এখন জাহাজ আছে যিহেতু। আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, কি আছে জাহাজৰ ভিতৰত আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখুৱাব গৈ আছোঁ। চ' সোমাই যাওঁ আহা। তো এইফালে ফাৰ্ষ্ট টাইম জাহাজৰ ভিতৰত সোমাইছোঁ। আৰু সৰুতে যিহেতু জাহাজত গৈছোঁ, মানে এনেকুৱা জাহাজত সোমোৱা নাই। তো গাইজ চাওক, কি এইটো কেবিন হয় যিহেতু। আৰু কেবিনৰ ভিতৰত এয়া পাৰ্টকৈ আছে ৰুম। আৰু এইফালে ওপৰেদি যাব পাৰে। আৰু এইফালে এটা ৰুম, তো এইফালে ৰুম আছে যিহেতু। আৰু এইফালে চাওক কি আল্টিমেট এটা ভিউ, ধনশিৰি নদী। ফাৰ্ষ্ট টাইম বনাইছে এনেকুৱা ভিডিঅ', মোৰ চেনেলত এনেকুৱা ভিডিঅ' আজিলৈকে দিয়া নাই। আৰু এনেকুৱা ভিডিঅ' দি দিবলৈ আপোনালোকক চেষ্টা কৰি থাকিম, আপোনালোকে ছাপোৰ্ট দি যাওক। আৰু দেখুৱাই আছোঁ কি আছে পৰিৱেশ। আৰু দেখিছে জাহাজৰ ভিতৰত এনেকুৱাই পৰিৱেশ, যেনেকুৱা লাগিছে যে কি আমি এইটো কি কয় ছাবমেৰিনৰ ভিতৰত সোমাই আহিছোঁ যেন, তেনেকুৱা এটা অনুভৱ হয়। যিহেতু ভিতৰতো তেনেকুৱাই হয়, ছাবমেৰিনো তেনেকুৱা। আৰু পানী সোঁত চাওক কিমান জোৰত বৈ আছে। ত' এইটো দেখিছে এটা ইঞ্জিন, জাহাজৰ যিহেতু ইঞ্জিন, আপোনালোকক দেখুৱাম কেনেকুৱা হয় জাহাজৰ ইঞ্জিনটো। আৰু আপোনালোকে চাই যাওক জাহাজৰ ইঞ্জিন কেনেকুৱা। তো এইটো হৈছে জাহাজৰ ইঞ্জিন, চাওক কিমান ডাঙৰ ইঞ্জিন। চ' এবাৰ চাওক, লুক এট দিছ, কিমান ডাঙৰ ইঞ্জিন এটা। আৰু এইফালে দেখুৱাই আছোঁ, আপোনাক চাই যাওক। চ' গাইজ চাওক, আৰু ওপৰলৈ উঠিম।
আৰু কেমেৰামেনক দি দিছোঁ কেমেৰাত ধৰিবলৈ। তো গাইজ চাওক ওপৰৰ ভিউটো চাওক গাইজ কিবা একদম নিজকে কিবা নেভিত চাকৰি পোৱা নিচিনা লাগিছে ফিল্ডটো মানে চাওক না কি আল্টিমেট অ' মাই গুডনেছ দেখিছে জাহাজৰ ভিতৰ চৰা। তো গাইজ ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক কাৰণ বহুত ধুনীয়া এটা ভিডিঅ' হ'ব গৈ আছে আৰু হৈ আছে যিহেতু। চ' আগফালৰ ফ্ৰণ্টৰ ভিডিঅ' দেখুৱাই আছে আপোনালোকে চাই যাওক আৰু সেইখনেই দেখিছে আপোনালোকে সেইখন ধনশিৰি নদী দলং নতুনখন দলং যিহেতু আৰু এই ভেচেলটোৰ ভিতৰতো চাওক কেনেকুৱা হয় এটা খোলা ভিতৰটো। তো গাইজ ভিউ চাওক পূৰা ব্লগ বনাই আছে আৰু চব মানে ব্লগ বনোৱাত ব্যস্ত মানে গোটেইখন ব্লগাৰে যিহেতু আৰু এইফালে পূৰা ধুনীয়া ফুল কৰিছে আৰু এইফালে দেখিছে এল'ভেৰা মানে কেনেকুৱা মই ফিলিংছটো আপোনাক কেনেকৈ বুজাম আপোনাক ক'ব নোৱাৰোঁ মানে কি আল্টিমেট লাগিছে মানে। আৰু ওপৰলৈ যাম চাওক আপোনালোকৰ ভিডিঅ'টো চাই যাওক আপুনি এনজয় কৰক ভিডিঅ'টো। তো ওপৰৰ পৰা ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে চাই থাকক। তো লাইফত এনেকুৱা দিন এবাৰে আহে সদায় আহি নাথাকে আৰু এইটো দেখিছে আপোনাৰ যোনটো ড্ৰাইভাৰৰ যোনটো কয় কণ্ট্ৰল ইয়াৰ পৰাই মানে জাহাজখন চলাই আৰু ভিতৰত সোমাব যিহেতু নিদিয়ে আৰু ভিতৰলৈ নাযাওঁ। তো চাওক ওপৰৰ পৰা আৰু ভিউ এনজয় কৰক আৰু ব্লগটো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰক মুঠতে আৰু সেয়া চাওক। তো গাইজ সেয়াই হৈছে আৰু পানী সোঁত চাওক গাইজ ভিডিঅ'টো আজিলৈ ইমানতে এণ্ড কৰিছোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন এটা ব্লগত লগ পাইছোঁ সোনকালে আৰু এই ইউটিউব চেনেল নতুন আহিছে তো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। তো নেক্সট ব্লগত লগ পাইছোঁ বাই বাই গাইজ।